ৰাতিপুৱা উঠিয়ে ইমান শান্ত বতৰ দেখা পাই মোৰে মাথা গৰম হ'ল কাৰণ না ৰ'দ না বৰষুণ এই বতৰটো মই এই বছৰ আহিব বুলি ভবাই নাছিলো বতৰৰ মহিমা আৰু ধৰিব নোৱাৰি সেই বুলি 50 টকা এটা হাতত লৈ গৈ আছো বজাৰলৈ আৰু লৈ আহিলো ৰুটি ৰুটি আনি আৰু দেৰি নাই ডাইৰেক্ট খোৱা ষ্টাৰ্ট হা ইফালে মোৰ ৰুটি খোৱা শেষ হোৱা নাই পিছফালৰ পৰা মাত আহি গ'ল যে হাঁহৰ খোৱা বস্তু নাই সেই বুলি মোৰ JTM খন লৈ নহয় KTM খন লৈ ওলাই গলো কুৰা আনিবলৈ কুৰা যে আনিব গৈছো কুৰা বোলে দোকানতো নাই এইখিনি মানহে আছে তো এইখিনি বস্তাত ভৰাই ধুনীয়াকে আকৌ যাত্ৰা ষ্টাৰ্ট এইবাৰ যাত্ৰাত মোৰ লগৰী চাইছে না নাই বস্তাটো পিছফালে হে বস্তা বহিলেও ভালে কাৰণ ছোৱালীটো আমাৰ কপালত নাই ঘৰত আহি গা পা ধুই চালো যে হাঁহ কেইটা খাব আহি গৈছে কাৰণ ইহঁতৰ ভোক লাগিছে এনে দিনটো পানীত থাকিব যেতিয়াই ভোক লাগিব তেতিয়াই উঠি যাব আৰু কাকে মাতি থাকিব কাকে কাউৰীয়েহে মাতে কিন্তু আমাৰ ঘৰৰ কাউৰী এই হাঁহ কেইটাই চাইছে না নাই কেনেকে আহি গৈছে গোটেই কেইটা আৰু চাইডত আছে ইহঁতৰ চৰ্দাৰ ই বোলে কিবা আপোনালোকক কয় চৰ্দাৰে ভয়তে পলালে তো আজিৰ ভিডিঅ'ত ইমানে আছিল কালি এটা নতুন ভিডিঅ'তে লগ পাম বাই বাই গাইছ